ৰাতিপুৱাই উঠি লাগিল টেনশ্যনটো দিনটো কেনেকৈ কটাওঁ। साला ये दुख का खत्म नहीं होता बे। তেনেকুৱাতে মনত পৰিল আজি 1 এপ্ৰিল, চবকে এপ্ৰিল ফুলে বনাওঁ। হেল্ল', মই চিন্ময়, মোৰ অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম। আজি মই গা পা ধুই ৰেডি এপ্ৰিল ফুল বনাবৰ বাবে চবকে। আপোনালোকে বনাইছেনে কাৰোবাক জনাব। এইফালে মোৰ বাচন্তিখন লৈ ওলাই গ'লোঁ, বোলো এপ্ৰিল ফুল বনাওঁ চবকে। কিন্তু ইমান দুখৰ কাহিনী, কাকো লগেই নাপালোঁ। এইফালে ঘৰতে আহি বোলো ফোনতে চবকে এপ্ৰিল ফুল বনাওঁ, সেইবাবে লাগি গ'লোঁ ফোন কৰাত। এতিয়া লগৰ এটালৈ ফোন কৰোঁ, তাকে কি হয় চাওঁ, এপ্ৰিল ফুল বনাই লওঁ। হেল্ল', হেল্ল', ক'ত আছে? মই তোমাৰ আহিছোঁ এজেগালৈ, কোৱাচোন মই এতিয়া আমি তোমালোকৰ ঘৰলৈ যাম এতিয়া। কিয় হা? কিয় কি যাব নোৱাৰি নেকি তোমালোকৰ ঘৰলৈ? নাহিবা কিয়? নাহিবা, আমাৰ ঘৰত চাউল ভাত একো নাই। গৈ আছোঁ, ৰেডি হৈ থাকা। ঘৰতে আছানে? মই ঘৰলৈ গৈ আছোঁ, ঘৰতে আছোঁ, এনেই মই ওলাই অঁ, গৈ আছোঁ। ঠিক আছে, অ'কে। কোন কোন আহিবা? মই বাছাই যাম চাগে। মটন আনিবা, ভটৰে সেইদিনা মোক মটন নিদিলে। অঁ, ঠিক আছে, হ'ব, গৈ আছোঁ। এইবাৰ আৰু এটা আছে, তালৈ ফোন কৰোঁ, তাক এবাৰ প্ৰেংক কৰোঁ, কি হয় চাওঁ। এপ্ৰিল ফুল বনাব লাগিব আৰু। আপুনি কল কৰি থকা ফোনে ৰিচিভ নকৰিবা। এটা ৰিচিভ নকৰিলে কি হ'ল, বাকীখিনিতো আছে। তেনেকৈ বনালোঁ কেইটামানক এপ্ৰিল ফুল, ভালকৈয়ে বনাইছোঁ। বাৰু যি নহওক, আজিৰ দিনটো এপ্ৰিল ফুল বনাই কটালোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।